নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰায়বোৰ জেগাতে আচলতে এতিয়া ভাগৱত পাঠ আৰু এনেদৰে পালনাম অনুষ্ঠিত হৈ আছে। আমিও গৈছিলোঁ সিদিনা আমাৰ বোকাখাত মহকুমাৰ ৰজাবাৰীত অনুষ্ঠিত হৈ থকা পালনামলৈ। কিমান সুন্দৰ এটা পৰিৱেশ, আৰু এনেকুৱা অনুষ্ঠানবিলাকত আচলতে নামঘৰভাগ বহুত সুন্দৰকৈ সজাই তোলা হয়। আৰু আমিও এনেদৰে চাকি বন্তি জ্বলালোঁ আৰু ভাবিলোঁ আপোনালোককো পৰিৱেশটো অলপ দেখাই দিওঁ। আৰু আচলতে এনেকুৱা অনুষ্ঠানবিলাকলৈ গ'লে পাঠ শুনিলে মনটো বহুত পবিত্ৰ লাগে, শান্তি অনুভৱ হয় মনত। আৰু দেখিছে কিমানখিনি ভক্ত ইয়াতে বহি আছে। আৰু সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, তাৰে কামনা কৰোঁ। সঁচাকৈ এটা বহুত সুন্দৰ পৰিৱেশ। আচলতে তাত গ'লে ঘৰলৈ আহিবলৈ মনেই নাযায়, নহয় জানো? তাৰপাছত এয়া আমি আহি সিদ্ধ ল'লোহি, আৰু বহুত সুন্দৰকৈ সুশৃংখলভাৱে আচলতে কামখিনি চলাই আছে ভক্তসকল। শেষত সকলোৰে ভাল হওক তাকে কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।